ইনগ্ৰেশ্যনত আমাৰ ভাৰতৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া থাকিব আৰু চিফ অফ দ্য আৰ্মি ষ্টাফ তেওঁলোকে থাকিব আৰু ৰক্ষা মন্ত্ৰী আৰু চিফ অফ দ্য আৰ্মি ষ্টাফ তথা অসমৰ মুখ্যমন্ত্ৰী আমাৰ বিটিআৰ চিফ যিসকল VVIP গেষ্ট ডাইছত বহিব ডাইছত বহাৰ পিছতে আৰ্মিয়ে চুখাই যিটো এয়াৰপৰ্টৰ কাৰণে যি এৰিয়া আছে যুঁজাৰু বিমান আছে সেই বিমানটো তেওঁলোকে দেখাব চুখাই দুটা দেখাওয়া হ'ব উৰাৱা তাৰপিছত হেলিকপ্টাৰ তিনিটা হেলিকপ্টাৰ আমাৰ ফিল্ডখনত দৰ্শকক মানে তেওঁলোকৰ যি প্ৰদৰ্শন কৰা যি কাৰ্যসূচী থাকে সেই কাৰ্যসূচী তেওঁলোকে দেখুওৱা হ'ব আৰু আমি সাংস্কৃতিক হিচাপে আমি 400 নাচনি আমি ইয়াত লৈছোঁ আৰু ইয়াত আমাৰ বড়োলেণ্ড অঞ্চলত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ আমি গীত সংলগ্ন কৰি পেলাই এটা ইউনিটিৰ এটা আমি ডেমনষ্ট্ৰেশ্যন ইয়াত কৰা হ'ব য'ত মানে 400 নাচনীয়ে নাচিব এইখিনি লৈ পেলাই আমি এই কাৰ্যসূচীটো কৰা হৈছে আৰু আৰ্মিৰ তেখেতসকলৰ বেণ্ড পাৰ্টি শ্ব' বা বিভিন্ন কাৰ্যসূচী তেওঁলোকৰ থাকিব তো এইখিনি আমি লৈ পেলাই 5 তাৰিখৰ আমি প্লানিংটো কৰা হৈছে সম্পূৰ্ণ হৈছে তাৰ কাৰণে আজি আমি অল ইণ্ডিয়া দুলিয়াজান আৰু আমাৰ বড়োলেণ্ড এফচিৰ লগত ফ্ৰেণ্ডলি মেটচ ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ আমাৰ গেলাৰী কেইটামান অকণমান কাম বাকী আছে বাকী চব ঠিক ঠাক হ'ল আমাৰ টিমবিলাকক ৰাখিবৰ কাৰণে যি একমডেশ্যন প্ৰয়োজন হয় একমডেশ্যনখিনি ৰেডি হৈছে আৰু যেহেতু 5 তাৰিখত ভাৰতৰ ৰক্ষা মন্ত্ৰী আহিব তেখেতৰ যি আহাৰ কাৰণে যিখিনি আমি যাৱতীয় ব্যৱস্থা কৰিব লাগে আমাৰ ইয়াত এনাউন্সমেণ্ট কৰিব লাগে প্ৰশাসনক লৈ পেলাই আৰু ডিফেন্স তেখেতসকলক লৈ পেলাই যিখিনি কৰিব লাগে সেইখিনি আমি সম্পূৰ্ণ কৰিছোঁ আৰু দৰ্শক আহিব বহিব আৰু তেওঁলোকক কিছুমান ফেচিলিটিছ দিবৰ কাৰণেও আমি যাৱতীয় যিখিনি ব্যৱস্থা সেইখিনি সম্পূৰ্ণ কৰা হৈছে আৰু দুৰণ কাপটো যিহেতু ছনী টিভি তেওঁলোকে প্ৰচাৰ কৰে তেখেতসকলৰ কাৰণেও আমি যাৱতীয় ব্যৱস্থাখিনি সম্পূৰ্ণ কৰা হৈছে দৰ্শকটো ইয়াত অধিক আহে যোৱাবাৰ ISPLত 30,000 পৰা 40,000 ফাইনেল মেটছত হৈছিলে কিন্তু আমি এটাই চিন্তা কৰি আছোঁ কাৰণ ইয়াত গেলেৰী যিখিনি আমি বনাইছোঁ এই গেলেৰীত 20,000তকৈ বেছি আমি মানুহ একমড কৰিব নোৱাৰিব তাৰ কাৰণে কিছু চিন্তা কৰি থৈছোঁ আমি কিবা ইমাৰ্জেঞ্চি কিবা ব্যৱস্থা কৰিব পাৰিব নেকি ইতিমধ্যে আমাৰ বিটিআৰ অঞ্চলৰ গোটেই জিলাৰ পৰাটো আমাক খবৰ কৰিছে আহিব বুলি ৱেষ্ট বেংগলৰ পৰাও আমাৰ লগত যোগাযোগ হৈছে তেওঁলোকেও আহিব প্ৰথম দিনা যেহেতু আমি ফ্ৰী কৰিব বিচাৰিছোঁ এণ্ট্ৰি ফ্ৰী যদিও তেখেতসকলে টিকেট লৈ পেলাই টিকেটৰ পে'মেণ্টটো তেওঁলোকে দিব নালাগিব কিন্তু চিটৰ কাৰণে টিকেটৰ যি নমুনা সেইটো তেওঁলোকে ল'ব লাগিব তো তাৰ কাৰণেও আমি ব্যৱস্থা কৰি দিয়া হৈছে আৰু আমাৰ বড়োলেণ্ড অঞ্চলত যিমানখিনি দল সংগঠন আছে স্পৰ্টছ এছ'চিয়েশ্যন আছে তেখেতসকলকো আমি এণ্ট্ৰিৰ কাৰণে তেখেতসকলক এই সীমিত সংখ্যাৰ আমি টিকেট পঠাই দিয়া হ'ব বা ইনভাইটেশ্যন পঠাই দিয়া হ'ব আমাৰ যিসকল অৰাজনৈতিক দল সংগঠন আছে আৰু যিসকল ৰাজনৈতিক দল সংগঠন আছে সকলোকো আমি ইনভাইটেশ্যন দি পঠোৱা হ'ব UPPL হওক BJP হওক BPF হওক AGP হওক GSP হওক ইয়াত যিখিনি ৰাজনৈতিক দল আছে সকলোকো আমি ইনভাইটেশ্যন দিয়া হ'ব আৰু কলেজৰ গোটেইখিনি বিটিআৰত যিমানখিনি কলেজ আছে কলেজৰ প্ৰিন্সিপাল আৰু ষ্টাফসকলকো আমি ইনভাইটেশ্যন দিয়া হ'ব আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি CIT আছে আমাৰ BB ইঞ্জিনিয়াৰিং কলেজ আছে আৰু মেডিকেল কলেজ আছে সকলোকো আমি ইনভাইটেশ্যন পঠাই দিয়া হ'ব তেখেতসকলক VIP গেষ্ট হিচাপে আমি গণ্য কৰা হ'ব